Guys, welcome back to my YouTube channel. আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। কি কেলে এখন কৈ থাক অকমান। আজি আমি কথা পাতিম মোবাইলৰ ওপৰত। যেতিয়া আমি দোকানত মোবাইল এটা কিনিবলৈ যাওঁ, তেতিয়া আমি দোকানীক কৈ দিওঁ ন ডাইৰেক্ট আমাৰ এটা ভাল মোবাইল লাগে, ভাল পাৰফৰ্মেঞ্চ থকা, কিন্তু দোকানীক যিকোনো মোবাইল আনি দি দিয়ে যে দোকানী নিজৰ লাভৰ চিন্তা কৰে, কিন্তু আমাৰ ভাল লাগে এটা পাৰফৰ্মেঞ্চ। কিন্তু বহুতক দেখিছোঁ যে বহুত ছমাহৰ পিছত আকৌ গ'লে যে মোবাইলটো বোলে পাৰফৰ্মেঞ্চ ভাল নহয়, বেটেৰী গৈছে বা ডিছপ্লে বেয়া হৈছে, কিবা হৈছে। কিন্তু আজি ক'ম আপোনালোকে যেতিয়া মোবাইল কিনিবলৈ যায় তেতিয়া কেনেকুৱা ধৰণৰ ডিছপ্লে, কেনেকুৱা প্ৰচেছৰ, কেনেকুৱা বেটেৰী আৰু কিমান এমএইচ বা কি কথা আজি সকলো ভিডিঅ'টোত ক'ম। গতিকে দেৰি নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। আৰু যিসকলে চেনেল ছাবস্ক্ৰাইব কৰে সোনকালে একদম ছাবস্ক্ৰাইব কৰিলে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই তোমালোকে পাই যাবা। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কথা, আমি যেতিয়া এটা মোবাইল কিনিবলৈ যাওঁ তাৰ ইম্পৰ্টেণ্ট বস্তু হৈছে প্ৰচেছৰ। এতিয়া প্ৰচেছৰ মানে কি তোমালোকে প্ৰশ্ন কৰিবা যে প্ৰচেছৰ মানে কি? প্ৰচেছৰ মানে যিসকলে প্ৰচেছৰ মানে কি নাজানে, প্ৰচেছৰ হৈছে আমাৰ যেনেকৈ ব্ৰেইন থাকে ন, তেনেকৈ মোবাইলৰ ব্ৰেইনটো হৈছে প্ৰচেছৰ। এতিয়া প্ৰচেছৰ ধেৰ আছে, স্নেপড্ৰেগন আছে, হিলিঅ' আছে, তাৰপিছত তেনেকৈ ধেৰ আছে, ডেষ্টিনি আছে। কিন্তু সকলো প্ৰচেছৰ চব ঠিকেই ভাল। স্নেপড্ৰেগনৰ প্ৰচেছৰ আৰু হিলিঅ' প্ৰচেছৰ মেইন কথা হ'ল প্ৰচেছৰটো নেন'মিটাৰৰ ওপৰত। যিমান নেন'মিটাৰটো কম হ'ব, এতিয়া 12 নেন'মিটাৰ, 7 নেন'মিটাৰ, 5 নেন'মিটাৰ, এতিয়াতো 4 নেন'মিটাৰলৈকে ফোন ওলাইছে। নতুনকৈ এটা মোবাইল লঞ্চ হৈছে এইটো মটো মই আপোনালোকক দেখাই দিছোঁ মোবাইলটো। এই মোবাইলটোত 4 নেন'মিটাৰ প্ৰচেছৰ আছে আৰু বহুত পাৰফৰ্মেঞ্চ বহুত ভাল। আৰু এণ্ডটো স্ক'ৰ যিটো হয় ন, সেইটো বহুত ওপৰত আহি যায়, 9 লাখ কিমান আছে। গতিকে আপোনালোকে যদি মোবাইল এটা কিনিবলৈ যায় তেতিয়া আপোনালোকে মেইনটেইন হ'ব প্ৰচেছৰটো আপুনি G85 বা G96 আজিকালি আহি গৈছে, আৰু স্নেপড্ৰেগন 662 ইয়াৰ ওপৰত ল'ব, তেতিয়া নিশ্চয় 10,000 টকাততো আজিকালি 662 আহি যায় পাই যায়, আপোনালোকে ল'ব পাৰিব দোকানত। আৰু মেইন থিং কথা হৈছে মোবাইলৰ ডিছপ্লে পাৰ্টটো। মোবাইলৰ ডিছপ্লে হৈছে LCD, OLED, AMOLED, ছুপাৰ AMOLED। মেইন থিং কথাটো হৈছে যে যিসকল OLED ডিছপ্লে হয়, LCD OLED ডিছপ্লে হয়, সেইসকলে কি হয় মানে বেটেৰী বেছিকৈ খায়। যিটো AMOLED ডিছপ্লে হয়, যিটো বেকগ্ৰাউণ্ডৰ যিটো লাইট কণ্ডিশ্যনটো, সেই লাইট কণ্ডিশ্যনটো টোটেলি অফ কৰি দিয়ে। কিন্তু যিবিলাক OLED ডিছপ্লে হয়, OLED ডিছপ্লেবিলাক কি হয়, লাইটটো জ্বলিয়ে থাকে, যিটো লাইট হয় সেই লাইটটো আহিয়ে থাকে। কিন্তু যিবিলাক AMOLED ডিছপ্লে হয়, আপোনাৰ স্ক্ৰীণখন লক কৰি দিলে যেনেকুৱা পাব ন, একদম লক কৰি দিলে তেনেকৈ অফ হৈ গুচি যায়, তেনেকৈ অফ হৈ গুচি যাব। ব্লেক এখন ব্লেক ফটো আপোনালোকে ক্লিক কৰাৰ পিছত গোটেইখন জুম কৰিব, স্ক্ৰীণখন তেতিয়া অফ কৰিব ন, যেনেকুৱা পাব আপোনালোকে লক স্ক্ৰীণখন তেনেকুৱা পাব। কিন্তু যিবিলাক OLED ডিছপ্লেবিলাকত কি হয়, লাইটটো জ্বলি থাকে আৰু বেটেৰীটো তেতিয়া বেছিকৈ খায়। আৰু AMOLED ডিছপ্লেবিলাকৰ সেই লাইটটো টোটেলি অফ কৰি দিয়ে আৰু বেটেৰীটো কমকৈ খায়। আৰু এতিয়া হ'ল মেইন থিং কথা আছে মোবাইলৰ বেটেৰী পাৰ্টটো হৈছে আপোনালোকে বহুত মোবাইলত কি হয়, বেটেৰীটো মেইন থিং ডিপেণ্ডেণ্ট কৰে অকল প্ৰচেছৰৰ ওপৰত। যদি প্ৰচেছৰটো ভাল হয় তেতিয়া বেটেৰীটো কমকৈ খাব। এতিয়া কিছুমান মোবাইল বহুত দামী মোবাইল, এতিয়া এপলেটো ইমান দামী মোবাইল, 1,50,000 টকা মোবাইল, কিন্তু ইমান কম বেটেৰী কিয় দিয়ে? কাৰণ তাৰ প্ৰচেছৰটো ভাল হ'লে বেটেৰীটো যিটো বেটেৰী আছে, বেটেৰীটোৱে পাৱাৰটো কম কনজিউম কৰে। গতিকে আপোনালোকে যদি ভাল বেটেৰী মানে আজিকালি বহুত আহি গৈছে, 6,000 mAh, 7,000 চেমচাঙে 7,000 mAhলৈকে দিছে বেটেৰী। আৰু বেছিকৈ বেটেৰী এমএইচ থাকিলেও ভাল বাৰু, বেছি দিগদাৰ নাই, কিন্তু মোবাইলটো অলপ হিট হোৱা থাকে। কিন্তু যদি প্ৰচেছৰটো ভাল হৈ যায় তেতিয়া ইমান হিট নহয়। কিছুমান কম হিলিঅ' G50, 60, P কিবা এটা তেনেকুৱাবিলাকত বহুত কম বেটেৰী দি দিয়ে। গতিকে তেনেকুৱাত অলপ হয়, মোবাইলটো হিট হয়, গৰম হয়, গেম চেম খেলি। যাই দিয়া জ্বলি গ'ল। আৰু মোবাইল কিনা আৰু এটা মেইন থিং বস্তু হৈছে চাৰ ভেলু। যদি আপোনালোকৰ মোবাইলটো এইখন চাই লওক, এইখন আপোনালোকক মই ধুনীয়াকৈ দেখাই দিছোঁ। আৰু ইয়াতকৈ 1.6 WK দেখাইছে, ইয়াতকৈ যদি বেছি থাকে তেতিয়া প্ৰব্লেম হ'ব, ফুটা বা ব্লাষ্ট হোৱা চান্স থাকে, মানে যিটো ৰেডিয়েশ্যনটো বেছি থাকে। আৰু যদি তাত তলকৈ কম থাকে নিশ্চয় ভাল। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোবাইল কিনিবলৈ যায় তেতিয়া নিশ্চয় আপোনালোকে এইকেইটা বস্তু চাই চিতি মোবাইল কিনিব, তেতিয়া ভাল পাৰফৰ্মেঞ্চ পাব। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। আৰু ভিডিঅ'টো বহুতে চাইছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে চেনেলসকলে ছাবস্ক্ৰাইব কৰি দিব যাতে 1K পাই যায়। একদম এতিয়ালৈকে চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হোৱাই নাই অসমত। মই এনেকৈ ভিডিঅ' বনাইছোঁ, টেকনিকেল বহুতে গম নাপাইছে, আপোনালোকে চেনেলটো শ্বেয়াৰ কৰি দিব অলপমান। আজি ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত লগ পাম এটা নতুন টপিকৰ ওপৰত।